তো গাইছ আপোনালোকৰ মোৰ চেনেললৈ আকৌ এবাৰ স্বাগতম। মানে এইকেইদিন মই পথাৰৰ কামতে লাগি আছোঁ, অ'ত ঘূৰি আছোঁ, তাৰ বাহিৰে পথাৰৰ কামত লাগি আছোঁ। কিন্তু আজি অকণমান বেলেগ কিয় জানেনে? কিয়নো মোৰ লগত আছে মোৰ মা। পথাৰতে ভূঁই ৰোৱাজনী মোৰ মা। তো বলক মোৰ মাক দেখাই আছোঁ। মায়ে মানে এইফালে পথাৰত মানে ধান ৰুই আছে, তো মাক দেখাই আছোঁ। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই আমাৰ মাতাশ্ৰী, এইজনী হৈছে আমাৰ মৰম লগা মাজনী। কেনে লাগিছে? পথাৰত ভুই ৰুই আছে, এই খোৱা মাটি দেখিছে বোকা। এই লগত আছে এই বৌ। দিয়া মাক কিবা এটা কৈ দিয়া। পথাৰত আমি টাউনীয়া দেশত থাকিলে নহ'ব। এয়া ঘৰ সংসাৰ চলাই আছো ভালকৈ। চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা একো পোৱা নাই। মাইকী এজনী দিছে বোলে শুনিছো। হাতত কি কঠীয়া আৰু কেনে লাগিছে? ওপৰত এইফালৰ পৰা ৰ'দ দি আছে, এইফালৰ পৰা বোকা পানী কেনে লাগিছে? ভাল লাগিছে। পিঠিখন পুৰণি হৈছে। তাৰপিছত পেট ভাত গোটাবলগীয়া হৈছে। পিঠি পুৰণি ধৰিছে, উপায় নাই। ল'ৰা মানুহৰ নিচিনা চাৰ্ট পিন্ধি আহিছে, মাথাত পাগুৰি। এইটো লাগিব নেকি? এইটো মাতাশ্ৰীৰ নামটো কৈ দিয়া। মোৰ নাম শ্ৰী কল্পনা দাস। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট কৰি দিব। এইজন আমাৰ বৰ্তা কঠীয়া তোলাত ব্যস্ত। তো ববিতা কেনে? ইফালৰ পৰা ৰ'দ, ইফালৰ পৰা পানী, কি ক'ব? তাৰ মাজত খেতি আমাৰ ৰ'দ বৰষুণ একো নাই আৰু। একো নাই। তাই বৰ্তমান কঠীয়া তুলি আছে বোকাত। কেনে লাগিছে খেতি কৰি? ভালে লাগিছে। একচুৱেলি আপুনিতো পুৰণা খেতিয়ক, কিমান সফলতা লাভ কৰিছে খেতি কৰি? খেতি কৰিয়ে খাব লাগিব, হয় নে? খাব লাগে যেতিয়া ৰ'দো নালাগে বৰষুণো নালাগে। পৰিস্থিতি যেনেকুৱা তাতে কৰিবলৈ খাম, মানে নাই। আচলতে আমাৰ বৰ্তা হৈছে খেতি ধনী। তাহলে গ'লে পথাৰত কঠীয়া গ'লে আছে। তো বৰ্তা বাই বাই দি দিয়কচোন। বাই বাই। তো এইবিলাক হৈছে পুৰণা খেতিয়ক, আমি হৈছোঁ নতুন। মইতো একোৱে নাজানো। তো ভিডিঅ' টুপি মই পিন্ধিব লাগিব, কাৰণ মায়ে মাথাত আছে পাগুৰি। তো লাগি থাকক বৌ। সেইজনী বৌজনী আচলতে লাজ কৰে। এইফালে আমাৰ মা মানে দিলদাৰ মানুহটো লাজ নকৰে। তো আগলৈ যাব লাগিব মই কঠীয়া তুলিবলৈ। তো ইয়াৰ পৰা যাওঁ।